গুড মৰ্ণিং অসম। সময় এতিয়া ৩ বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি ২৪ জুলাই ২০২৬ শুক্ৰবাৰ, অসমীয়া শাওণ মাহৰ ৭ তাৰিখ। আজিৰ দিনটোৰ বাবে আপোনাৰ ৰাশিফল। বলক এতিয়া আমি আগবাঢ়োঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। আজি আপোনাৰ দিনটো অতি ব্যস্ততাৰ মাজেৰে পাৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহি পৰিব পাৰে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বৃষ ৰাশি। আৰ্থিক দিশত আজি কোনো উন্নত ফলাফল আশা কৰিব পাৰে। খৰচৰ মাত্ৰা অলপ বাঢ়িব পাৰে, সেয়ে বাজেটত নজৰ দিয়ক। কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ খাদ্য পানীত সচেতন হ'ব। মিথুন ৰাশি। মনত নতুন নতুন চিন্তাৰ উদয় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো উৎসাহজনক। ব্যৱসায় কৰাসকলে নতুন আঁচনি গ্ৰহণ কৰিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত দিনটো মধুৰ হ'ব। কোনো শুভ খবৰ লাভ কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপোনাৰ মনটো কিছু আৱেগিক হৈ থাকিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মতবিৰোধ হ'ব পাৰে। গতিকে কথা পাতোঁতে সাৱধান হওক। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা হ'ব পাৰে। ঘৰুৱা কামত ব্যস্ত থাকিব লাগিব। সিংহ ৰাশি। আপোনাৰ কৰ্মত আজি সকলোৰে প্ৰশংসা পাব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। কামৰ হেঁচাত মানসিক চাপ থাকিব পাৰে, কিন্তু আপুনি সফল হ'ব। আজিৰ দিনটো আপোনাৰ ব্যক্তিত্ব প্ৰকাশৰ বাবে উপযুক্ত। কোনো নতুন প্ৰকল্পত হাত দিব পাৰে। এতিয়া আগবাঢ়োঁ কন্যা ৰাশিলৈ। আজিৰ দিনটো আপোনাৰ বাবে শুভ। পৰিকল্পনা অনুযায়ী কামবোৰ সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সহযোগিতা লাভ কৰিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত বুদ্ধিদীপ্ত সিদ্ধান্ত ল'ব পাৰিব। দিনটোৰ শেষৰ ফালে কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল'ব পাৰে। তুলা ৰাশি। শান্তি আৰু শৃংখলা বজাই ৰখাত গুৰুত্ব দিয়ক। কোনো ধৰণৰ বিবাদৰ পৰা দূৰত থকাই ভাল। বন্ধুৰ সৈতে সুসম্পৰ্ক অটুট থাকিব। ভ্ৰমণৰ যোগ আছে, যি আপোনাৰ মনটো ফৰকাল কৰিব। স্বাস্থ্যত অলপ মনোযোগ দিয়াৰ প্ৰয়োজন। বৃশ্চিক ৰাশি। আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। যিকোনো জটিল কাম সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত লাভৰ মুখ দেখিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে, সেয়ে সময়মতে ব্যৱস্থা ল'ব। ধনু ৰাশি। দিনটো আৰম্ভ হ'ব নতুন আশাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। কোনো দামী সামগ্ৰী ক্ৰয় কৰাৰ যোগ আছে। নিজৰ ওপৰত বিশ্বাস ৰাখক। সকলো কাম সুকলমে হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো সুন্দৰ। মকৰ ৰাশি। আজি আপোনাৰ পৰিশ্ৰমৰ উপযুক্ত মূল্যায়ন নহ'ব পাৰে, গতিকে নিৰাশ নহ'ব। ধৈৰ্য ধৰিলে পিছলৈ সুফল পাব। খৰচ নিয়ন্ত্ৰণত ৰাখিব। ঘৰৰ কোনো জৰুৰী কামত সময় অতিবাহিত হ'ব। নিজৰ স্বাস্থ্যৰ যতন ল'ব। কুম্ভ ৰাশি। সৃজনশীল কামৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ প্ৰতিভা সকলোৰে চকুত পৰিব। আৰ্থিক দিশত উন্নতি হোৱাৰ লক্ষণ আছে। সমাজসেৱামূলক কামত লিপ্ত হৈ আপুনি মানসিক শান্তি পাব। মীন ৰাশি। আজি আপোনাৰ বাবে এক মিশ্ৰিত দিন হ'ব। কামত কিছু বাধা আহিলেও আপুনি তাৰ পৰা ওলাই অহাৰ পথ বিচাৰি পাব। পৰিয়ালৰ সৈতে কোনো ঠাইত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মনটো শান্ত ৰাখিবলৈ চেষ্টা কৰক। এইখিনিতে আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ। পুনৰ লগ হোৱা আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। যিসকলে মোৰ ৰাশিফল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ দৈনন্দিনৰ ৰাশিফলসমূহ পাই থাকিবলৈ মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যায়।